নমস্কাৰ সকলোকে। মই এইকেইদিন সত্ৰৰ ভিডিঅ' দি আছিলোঁ। আমি মাজুলীলৈ ভ্ৰমণ কৰিবলৈ গৈছিলোঁ আৰু যাওঁতে তেতিয়া আমি সত্ৰকেইখন চালোঁ আৰু গোটেইখিনি। তাৰে মই প্ৰথমখন চাইছিলোঁ দক্ষিণপাট সত্ৰ, তাৰপিছত চালোঁ চামগুৰি সত্ৰ, তাৰপিছত চালোঁ আমি আউনীআটী সত্ৰ আৰু এতিয়া গৈ আছোঁ আমি কমলাবাৰী, মানে উত্তৰ কমলাবাৰী সত্ৰ। কমলাবাৰী সত্ৰ কেইবাখনো আছে। কমলাবাৰী সত্ৰ বুলি এখন আছে, উত্তৰ কমলাবাৰী সত্ৰ বুলি এখন আছে আৰু এখন আছে নতুন কমলাবাৰী সত্ৰ। সেইটো কাৰণে এতিয়া আমি যাম উত্তৰ কমলাবাৰী সত্ৰ। এইটো তালৈ যাওঁতে পাই যায়। এইটো ছায়েন্স লেবৰেটৰী বনাই আছে, এইটো কমপ্লিট হোৱা নাই। দেখিছেনে ইমান ধুনীয়া। কমলাবাৰী সত্ৰ আৰু এখন আছে, টোটেল 4খন আছে। এখন হৈছে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ, এখন উত্তৰ কমলাবাৰী সত্ৰ আৰু এখন নতুন কমলাবাৰী সত্ৰ আৰু এখন আছে মধ্য মাজুলী শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ। এই গোটেইকেইখনে কমলাবাৰী সত্ৰই। আমি এতিয়া গৈ থাকোঁতে পাই যাম জুবিন দাৰ মৰমৰ সেই মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে তাত যে গায় যে দৰিয়াঘাট, সেই দৰিয়াঘাটটো আমি পাই যামগৈ এতিয়া। দেখাই আছোঁ দৰিয়াঘাটতে কলিজা ঠেকেচি বুলি যে গায়, এইটো দৰিয়াঘাট এয়া। আৰু এয়া আমি এতিয়া পাই গ'লোগৈ উত্তৰ কমলাবাৰী সত্ৰ। আৰু এই উত্তৰ কমলাবাৰী সত্ৰখন প্ৰতিষ্ঠা হৈছিলে 1673 চনত শ্ৰী শ্ৰী বাদুলা আতাই কৰিছিলে এই সত্ৰখন প্ৰতিষ্ঠা। আৰু এয়া চাওকচোন, এই যে দেখিছে পুখুৰীটো, ইয়াত বোলে সঁচা সঁচিকৈ মানে পানীৰ মাজতে মানে ৰাধা কৃষ্ণই নাচে বোলে। আৰু সেইফালৰ পৰা মানুহে চাই, এইটো দেখিছেনে ইয়াতে এইটো এতিয়া মানে হেৰি জাবৰ হৈ আছে আৰু কিবাকিবি হাবি হৈ আছে, কিন্তু সেই যেতিয়া হেৰি হয় ৰাস হয় তেতিয়া সেইবোৰ চাফা কৰি দিয়ে। দেখিছেনে? ব'লক আমি এতিয়া ভিতৰলৈ যাওঁ। এয়া ভিতৰলৈ সোমোৱাৰ আগত কেইখনমান ফটো মাৰিছিলোঁ উত্তৰ কমলাবাৰী সত্ৰ। এয়া আমাৰ গাঁৱৰ ছোৱালীবিলাক, এয়া দেখিছেনে চবেই আমি বহি ফটো মাৰিছিলোঁ। আৰু ইয়াতে মানে কোনোবা যদি পৰ্যটক আহে, মানে ভাওনা যদি চাওঁ বুলি কয়, ইয়াতে মানে সেই লগে লগে কৰি দেখায় এইবিলাক বহিবৰ কাৰণে। মই ভাবিছিলোঁ এইখিনি কাঠৰ, কিন্তু কাঠৰ নহয়, এইখিনি চব কাঠৰ নিচিনাকৈ বনাই থৈছে মানে এইবিলাক চব, কিন্তু এইবিলাক চব পকা। এয়া চাওকচোন, এয়া ভিতৰৰ পৰিৱেশ কি ধুনীয়া। আৰু এই সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ হৈছে জনাৰ্দন দেৱগোস্বামী। এই সত্ৰই শ্ৰী শ্ৰী মাধৱদেৱে প্ৰচাৰ কৰা একশৰণ নাম ধৰ্ম আদৰ্শ অনুকৰণ কৰে। আৰু এই সত্ৰৰ মূল মানে বিশেষত্ব হৈছে সত্ৰীয়া নৃত্য আৰু সংগীত শিক্ষাৰ কি বুলি ক'ম এতিয়া উল্লেখযোগ্য কেন্দ্ৰ। আৰু ইয়াত ভাওনা, অংকীয়া নাট, বৈষ্ণৱ সংস্কৃতি সংৰক্ষণৰ মানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু ইয়াতে বহুত দেশ বিদেশৰ পৰ্যটক আহে, গৱেষকবিলাক আহে ইয়ালৈ। দেখিছেনে ইয়াৰ সেইটো মণিকূট। এয়া আমি তাৰ গোঁসাই কাকো লগ নাপালোঁ, সেয়েহে নিজে সেৱা কৰি গুচি আহিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।